প্ৰেচিডেণ্টছৰ সাধাৰণ সম্পাদক ৰাজু ইছলাম ডাঙৰীয়া তেখেতৰ আমাৰ মাজত উপস্থিত আছে। আমাৰ এইখন শ্ব'ৰুমৰ অনাৰ আৰু এইখিনি আছে। হেল্ল' ভাইটি মহিদুল ইছলাম ডাঙৰীয়া আৰু সন্মানীয় আৰু ইয়াত ভাইটিবোৰ আনিব পাৰিছে আমাৰ UPPL দলৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী শ্ৰীযুত ৰাতুল ডাঙৰীয়া আৰু সন্মানীয় আমাৰ সেই JD এণ্টাৰপ্ৰাইজ শ্ব'ৰুমৰ মালিক শ্ৰীযুত চাহিদুল আলী ডাঙৰীয়া আৰু সন্মানীয় তেখেতৰ শ্ৰীমতী মফিদা বেগম ডাঙৰীয়া আৰু সন্মানীয় ইয়াত উপস্থিত হ'ব পৰা আমাৰ অতিথিবৃন্দসমূহতে মই চবকে আনতে এই JD এণ্টাৰপ্ৰাইজটো খুব ভালে চলে আৰু আমাৰ জাবিদুল আলী খুব আপকামিং এণ্টাৰপ্ৰেনাৰ হয়। আশা কৰিছোঁ অহা দিনবোৰত যাতে বহুত নিজৰ এণ্টাৰপ্ৰেনাৰশ্বিপ বা নিজৰ যি এই খুব মেনেজমেণ্ট বিজনেছ মেনেজমেণ্ট দি আমাৰ বেছি মানুহক যাতে লাইভলিহুড দিব পাৰে, জীৱিকা ৰাস্তাবোৰ দেখুৱাব পাৰে, সেইটো মই কামনা কৰিছোঁ আৰু মানে দোৱা কৰিছোঁ যাতে খুব ছাকচেছ হয়। আৰু ইমানখিনি কৈ পেলাই আৰু এবাৰ অভিনন্দন যাচি শুভেচ্ছা যাচি ইয়াতে মই সামৰিছোঁ। ধন্যবাদ। আজি ৱাৰ্ড নম্বৰ 8 হাব্ৰুবাৰীত জাবেদুল আলী ডাঙৰীয়া তেখেতে খুব আপকামিং এণ্টাৰপ্ৰাইজাৰ আমাৰ কোকৰাঝাৰ জিলাত আৰু ঠিক এনেকুৱাকৈ শ্ব'ৰুম তেখেতে বহুতখিনি জাগাত খুলিছে। আজি JD এণ্টাৰপ্ৰাইজৰ মুকলি হ'ল, এইটো ই-ৰিক্সাৰ শ্ব'ৰুম হয় আৰু মই অভিনন্দন জনাইছোঁ তেখেতক আৰু দোৱা কৰিছোঁ যাতে অহা দিনবোৰত তেখেতে খুব উন্নতি কৰি যায় আৰু বিশেষ কৰি আমাৰ এণ্টাৰপ্ৰেনাৰশ্বিপ স্কিল আৰু মেনেজমেণ্ট এইটো যাতে ভালে লৈ যাব পাৰে, ছাষ্টেইন কৰিব পাৰে আৰু আমাৰ বহুত মানে এইখিনি ৰাইজক, দুখীয়া ৰাইজক বা আমাৰ য়াং আপকামিং এণ্টাৰপ্ৰাইজাৰ বা সিহঁতক জীৱিকা দিব পাৰে, সেইটোৱে মই মানে আশা কৰিছোঁ আৰু তেখেতক ইয়াৰ কাৰণে অভিনন্দনো দিছোঁ আৰু কামনা কৰিছোঁ তেখেতে যাতে সেই বিজনেছ লাইনত খুব ভাল উন্নয়ন কৰি যায়। আৰু এই JD এণ্টাৰপ্ৰাইজ শ্ব'ৰুম খুব ধুনীয়া এই স্থানত খোলা হৈছে হাব্ৰুবাৰীত আৰু মই ৰাইজক মই এপিল কৰিব বিচাৰিছোঁ, অনুৰোধ কৰিব বিচাৰিছোঁ যাতে সিহঁতে আহি পেলাই এই শ্ব'ৰুমত ভিজিট কৰে আৰু নিজৰ যদি মানে সেই লাইনত কাম কৰাৰ যদি ইচ্ছুক হয় এই JD এণ্টাৰপ্ৰাইজত আহক আৰু তেখেতৰ বিজনেছ লাইনটো যাতে ইয়াৰ পৰাই ইনিচিয়েট কৰক, ষ্টাৰ্ট কৰক। আৰু জাবিদুল আলীক আৰু তেখেতৰ পৰিবাৰক মই আৰু এবাৰ অভিনন্দন জনাইছোঁ, শুভেচ্ছা যাচিছোঁ আৰু আশা কৰিছোঁ যাতে অহা দিনবোৰত তেখেতে খুব ভাল বিজনেছ লাইনত ডেভেলপমেণ্ট কৰে। ধন্যবাদ। JD এণ্টাৰপ্ৰাইজে ইয়াতে এখন নতুনকৈ ই-ৰিক্সাৰ শ্ব'ৰুম মুকলি কৰিছে আৰু JD এণ্টাৰপ্ৰাইজৰ অধ্যক্ষ মানে অনাৰশ্বিপ মানে জাবিদুল আকন মোৰে মানে ভাইটি, তেখেতে আজি ই-ৰিক্সাৰ শ্ব'ৰুম ইয়াতে নতুন নহয়, তেখেতে বিভিন্ন ঠাইত ই-ৰিক্সাৰ শ্ব'ৰুম মানে অ'পেনিং কৰি বা বিশেষকৈ মানে গৰীব দুখীয়া যিখিনি ৰাইজ বা দুখীয়া মানুহ আছে গোটেইখিনিক মানে এটা জীৱিকাৰ মানে পথ তেখেতে মানে দেখুৱাই আহিছে, আমি দেখিছোঁ আৰু তেখেতে বহুত হেল্পফুল। আমি যিখিনি মানে বিভিন্ন সমাজৰ মানে যিখিনি গৰীব দুখীয়া মানুহৰ পৰা মানে যিখিনি খবৰ পাইছোঁ তেখেতে কিছুমান মানুহক মানে টকা পইচা নাথাকিলেও কিবা মেনেজ কৰি হ'লেও তেখেতসকলক মানে জীৱিকাৰ যিটো পথ তেখেতে বিভিন্ন সময়ত দেখাই আহিছে আৰু তেখেতক আজি এই চাকতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলো ৰাইজকে আহ্বান জনাইছোঁ জাবিদুল আকনৰ নেতৃত্বত যিখিনি মানে ই-ৰিক্সাৰ শ্ব'ৰুম আছে আৰু ইয়াতেও আজি হাব্ৰুবাৰীত মানে কোকৰাঝাৰ টাউনৰ মানে একদম নিলগত মানে হাব্ৰুবাৰীত এখন শ্ব'ৰুম তেখেতে আজি অ'পেনিং কৰিল
ইয়াতে ৰাইজে আহি মানে ভিজিট কৰক আৰু তেখেতে বিভিন্ন সময়ত ৰাইজক মানে বিশেষকৈ গৰীব দুখীয়া যিখিনি মানে ই ৰিক্সাৰ মানে যিখিনি জৰিয়তে নিজৰ জীৱন নিৰ্বাহ কৰাৰ কাৰণে তেখেতৰ যিসকলে ভাবিছে ইয়াতে আহি তেখেতৰ দ্বাৰাই মানে উপকৃত হ'ব বুলি মানে ভাবিছোঁ আৰু তেখেতক মানে তেখেতৰ শ্ব'ৰুমখন ভালকৈ পৰিচালনা কৰাৰ কাৰণে অভিনন্দন জ্ঞাপন কৰিছোঁ আমি। আপোনালোকে ইয়াত অহাৰ কাৰণে পোনপ্ৰথমে আপোনালোকক ধন্যবাদ যাচিছোঁ। আজি ইয়াত হাউৰুবাৰী কোকৰাঝাৰ এইখিনি এটা ভাল প্লেচ ভাবি ইয়াতে মই এটা নতুন শ্ব'ৰুম অ'পেনিং কৰিলোঁ আজি। আপোনালোককো মাতিছোঁ, দেখে পালে কেনেকৈ ভাল লাগিল। সকলো কোকৰাঝাৰ ৰাইজক মই আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ, ইয়াতে আহক। এটা ভাল এটা অফাৰ চলি আছে ই ৰিক্সা, আৰু আপোনাক কোনোবা ভাবিছে যদি মোৰ পইচা পাতি খুবেই কম আছে, তথাপি এইখিনি সুবিধা মই কৰি দিম। আৰু ইয়াতে আপোনালোকে আৰু এটা ভাল খবৰ অসম গভৰ্ণমেণ্টেও এটা দিছে ই ৰিক্সাৰ যে আপোনালোকে 15 বছৰলৈকে ই ৰিক্সা আমি যিটো কাগজ কৰি দিম বা RTOৰ থ্ৰুদি যিখিনি ডকুমেণ্টছখিনি ৰেডি কৰি দিম, 15 বছৰলৈকে কোনো ডকুমেণ্টছ আৰু নেক্সট কৰিব নালাগে। এইখিনি সুবিধা পাব আৰু আপোনালোকে ফাইনেন্স এভেইলেবল আছে। আৰু যিখিনি আপোনালোকে মানে মোৰ ইয়াত আহি যিখিনি সুবিধা লাগে 100% মই চেষ্টা কৰিম আপোনালোকক দিবলৈ। সকলো ৰাইজক আহ্বান জনাইছোঁ যাতে আহক, আহি আমাৰ JD এণ্টাৰপ্ৰাইজ শ্ব'ৰুমখনত আপোনালোকে ভিজিট কৰক।